হেল্ল' এভৰিৱান, মই পুপালি আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দশেৰাত এয়া চাওক, ৰাৱণ জ্বলাই আছে ধুনীয়াকৈ। কাঁড়কেইডাল গৈ পেটত লাগি গ'ল। এয়া বাপৰে কিমান ফটকা লগাইছে। এয়া জ্বলি গ'ল গোটেই ৰাৱণটো ধুনীয়াকৈ। ইমান বেছি মানুহ হৈছে ন, ইয়াতে খাৰা হ'বলৈকে জেগা নাই, ইমানেই মানুহ বেছি হৈছে ন। বাপৰে বাপৰে, এয়া চাওক ৰাৱণটো গোটেই ধুনীয়াকৈ জ্বলি গ'ল। ইমান বেছি বৰষুণ দিছিলে, তাৰ পিছতো ধুনীয়াকৈ ৰাৱণ জ্বলিছে। তেওঁলোকে ইমান বঢ়িয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে, তাৰ কাৰণে ধন্যবাদ। কাৰণ ইমান বেছি মানুহ হৈছে ৰাৱণ চোৱাৰ কাৰণে। চাওক আপোনালোকে, বহুত 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 বেছি মানুহ। বাপৰে কিমান লাখ মানুহ হৈছে তাক ক'ব মই নোৱাৰোঁ। কিন্তু ইমান বেছি মানুহ য'ত ওলাবৰ কাৰণে প্ৰব্লেম, ৰাস্তাত ঠেলা হেঁচা, খোজ কাঢ়িবৰ প্ৰয়োজন নাই, বাছ ধাক্কাত আহি যাব আপোনালোকে ঘৰ। ইমান মানুহ বাপৰে, আৰু ইমান ভাল লাগিছে।